স্টক প্ৰথমে চাই যোক চাই পিনে তাৰ পিছত কাপোৰ লওক এইটো স্টক ফুল স্লিভছৰ হয় কেৱল মাত্ৰ 79 এইবিলাক উইন্টাৰৰ কালেকশনৰ কাৰণে ভাল হয় 79ত আপোনালোকে পাই গৈছে এয়া স্টক এইটো তেওঁলোকৰ অলপ ভাল কালেকশন এয়া স্টক 49 কেৱল মাত্ৰ 49 আপোনালোকে এমাউন্ট ইয়াত লিখা আছে আপোনালোকে নিজে আহিলে চাব পাৰিব স্ক্ৰিনশ্বট কৰি থওক যে মই কৈছো 49 আহিলে বেলেগ হৈ যাব তেনেকে নহয় যেটো স্ক্ৰিনশ্বট হেইটোৱে দাম থাকিব ঠিক আছে সেইভাবে আপোনালোকে এক বছৰ পাছত আহিলে নহব এক বছৰ পাছত আমাৰ মানে কি বুলি কয় প্ৰাইস বিলাক চেঞ্জ হৈ যাব আৰু এইটো আপোনালোকে পাইছে চক 49 এইটো 49ত আপোনালোকে পাইছে এই কালেকশনটো আৰু এইটো বহুত বেছি ধুনিয়া লাগিছে এয়া চক ৰাউন্ড নেকত আপোনালোকে পাইছে এইটো 49 হয় এবিলাক ৰাউন্ড নেকৰ আমাৰ হয় এবিলাক কালেকশন তাৰ লগতে চক এবিলাক কিছুমান অলপ ভাল ভাল আমাৰ কালেকশন আছে এয়া চক বয়জ বিডি টি-শাৰ্ট হয় এইটো আপোনালোকে পাইছে 74ত এডিডাসৰ প্ৰিন্ট লগোৱা থাকিব আৰু এই সমূহ কালেকশন যদি আপোনালোকে লব বিচাৰে তেনেহলে স্ক্ৰিনত নাম্বাৰ আছে যোগাযোগ কৰক অথবা ডেসক্ৰিপচনত এড্ৰেছ আছে আহক মই কৈছো প্ৰথমবাৰ আহক আহি পিনে কাপোৰ লওক কাৰণ প্ৰথমবাৰ জড়িত হ'ব যেতিয়া যাৰ লগত জড়িত হ'ব চিনাকি হৈ লওক কাপোৰ আপোনালোকে হাতেৰে চুই প্ৰথমে লৈ যোক মাত্ৰ 5000 টকা তেওঁলোকে আপোনালোকে অপৰচুনিটি দিছে মাত্ৰ প্ৰথম ষ্টাৰ্টিং আপোনালোকে 5000 টকাৰ কাপোৰ কিনি হেইভাবে অকল টি-শাৰ্ট 5000 লব নালাগে টি-শাৰ্ট অলপ তাৰ লগতে হাৰি কুৰ্তি যি কালেকশন আছে মই যিখিনি দেখুৱাইছো আপোনালোকক হেখিনি অলপ অলপকে আপোনালোকে ললেই হ'ব লৈ পিনে আপোনালোকে তেওঁলোকৰ লগত জড়িত হোৱা ব্যৱসায় কৰক আৰু নিজকে নিজে স্বাৱলম্বী কৰক